আজি আমি যাবলৈ ওলাইছোঁ ভাইমনা চাবলৈ। তো যিহেতু সময় সুবিধা কাৰো একেলগত নিমিলে, তো আমাৰ যোৱাৰ মানে অলপমান পলম হৈ গ'ল আৰু আমি মানে মই বা ভিনদেউ আৰু মোৰ দাদা আৰু এয়া আমি গাড়ীত গৈ আছোঁ ফিল্ম চাবলৈ। তো নমস্কাৰ সকলোলৈকে, মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম। তো যিহেতু আমাৰ হলটো একদম ওচৰত, আমি গৈ পাই গ'লোগৈ, কিন্তু আমি যোৱাৰ 15 মিনিটছ আগৰ পৰা ফিল্ম ষ্টাৰ্ট হৈয়ে আছিলে। তো আমি চালোঁ, চাই বহুত বেছি ভাল লাগিলে আৰু চাই কৰি পেলাই আকৌ গাড়ীত আমি বহি কিবা এটা খাবলৈ বুলি ওলালোঁ, কাৰণ আমি অহা সময়ো হ'ল আৰু ভোক লাগিছে যিহেতু, আৰু আজি গৰমটো বহুত বেছি পৰিছে। তো সিহঁতে হোটেলত অৰ্ডাৰ দিয়ে, মানে মই এনেই অলপমান টাইমটো পাছ কৰিলোঁ আৰু এইফালে আহি আকৌ আমি খোৱাত লাগি গ'লোঁ। এতিয়া দেখিছানে, খাই থকা সময়ত মানে সিহঁতে মোক ইমান বেছি জোকাই আছে, মানে এনেই লগাই আছে মানে, যিহেতু সৰু মই। আৰু খাই কৰি হোৱাৰ পিছত আকৌ আমি ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ